মামা আপনার সম্পূর্ণ নামটো কি? মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। হরেক রকম পাগল দিয়া মিলাইছে মেলা বাবা, হরেক রকম পাগল দিয়া মিলাইছে মেলা বাবা, তোমার দরবারে সব পাগলের খেলা বাবা, তোমার দরবারে সব পাগলের খেলা। एक आदमी में इतना टैलेंट कैसे होता है? You made me specially. তো নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে PS এন্টাৰটেইনমেন্ট ইউটিউব চেনেল আৰু আজি আমি হিমু মামাৰ বিষয়ে ক'বলৈ লৈছো। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মামা, আপোনাৰ মামা আৰু সকলোৰে মামা হিমু মামা। হিমু মামাৰ সম্পূৰ্ণ নামটো কি? আহক জানিবলৈ চেষ্টা কৰোঁ। মামা আপোনাৰ সম্পূৰ্ণ নামটো কি? মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰচাৰ চলাবলৈ আমাৰ মামা কেতিয়াবা চাইকেলত, কেতিয়াবা বাইকত আৰু কেতিয়াবা গাড়ীৰ ওপৰেদি যায়। এইবাৰ আমাৰ মামা নাৰ্ভাছ, কিয় জানেনে? ইমান কৈ থাকিলে মই এটা নাৰ্ভাছ হৈ যাম, ঠিক আছে? মই ইমান ছোৱালীৰ আগত জীৱনত লেকচাৰ দি পোৱা নাই, গতিকে এতিয়া মই অলপ প্ৰেক্টিচ কৰি নাৰ্ভাছ হৈ লেকচাৰ দিম হা। আমাৰ মামা জীৱনত ইমান ছোৱালীৰ মাজত কথা পাতি পোৱা নাই। ছোৱালীসকলক স্কুটি দিবলৈ আহি ছোৱালীসকলক দেখি আমাৰ মামা নাৰ্ভাছ হৈ গৈছে। মামা তোমাৰ কি লীলা? আগ্ৰামা ৰকিবুল আৰু ৰিপুন বৰাৰ অৱস্থা কৰিলা ঢিলা। মামা তোমাৰ কি লীলা? মামা তোমাৰ কি লীলা? ছোৱালীসকলক স্কুটি দি তেওঁলোকক কৰিলা বলিয়া। মামা তোমাৰ কি লীলা? মামা তোমাৰ কি লীলা? মহিলাসকলৰ বন্ধন বেংকৰ ঋণ মাফ কৰি তেওঁলোকক মৰম দিবলৈ বাধ্য কৰিলা। মামা তোমাৰ কি লীলা? সো গাইস, ভিডিওটো কেনে পালে জনাব। যদি ভাল লাগিছে এটা লাইক কৰিব, কমেন্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰক। আৰু যদি নতুন চেনেলত তো চেনেলটো সাবস্ক্ৰাইব কৰক প্লিজ। ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই।